নমস্কাৰ। জয়জ্যোতি সমূহ অতিথলৈ শ্ৰদ্ধা আৰু মৰম যাচি 23 মে যোৱা সোমবাৰে ৰঙীন পৃথিৱীয়ে আয়োজন কৰা কল্প আৰু অনুকল্প শিতান্তিত অংশগ্ৰহণ কৰা সমূহ অতিথলৈ ধন্যবাদ জ্ঞাপন কৰি আমাৰ ভাল লগা কল্পটি আপোনালোকৰ আগত পাঠ কৰি দি গল্পকাৰগৰাকীক চিনাকি কৰি দিব বিচাৰিছোঁ। গল্পটিৰ নাম হ'ল অসমাপ্ত প্ৰেম। গল্পকাৰগৰাকী শ্ৰীযুতা মনীষা ঋষি কাশ্যপ। অনুগল্পটি পাঠ কৰোঁতে কিবা যদি ভুল হয় সকলোৱে ক্ষমা কৰি দিয়ে যেন। গল্পটিৰ শিৰোনাম অসমাপ্ত প্ৰেম। এদিন দুদিনকৈ পৰি গাভৰু হ'ল। ফ্ৰক এৰি স্কুললৈ স্কাৰ্ট টপ পিন্ধি যোৱা হ'ল। সমনীয়াৰ লগত তাইও অহা যোৱা কৰে বহুত দূৰ বাট খোজেৰে। এনেকৈয়ে এদিন স্কাৰ্ট এৰি মেখেলা চাদৰ পিন্ধি স্কুল গৈছিল। মানে তাই ডাঙৰ হ'ল। সকলো ছোৱালীৰ এজন সপোনৰ পুৰুষ থাকে। তাইৰো মনত তেনে এজন পুৰুষ বাস কৰিছিল। মাত্ৰ এদিন দেখিছিল তাই সেই ব্যক্তিজনক, আৰু সেই দেখাই তাই মনৰ মাজত প্ৰেমৰ বীজ গজিছিল। তাই কথা পতা নাছিল, মাত্ৰ মনে মনে এপলক চাই ৰৈছিল আৰু মনতে ভাবিছিল ইমান ধুনীয়া মানুহ থাকিব পাৰেনে, সেইজন যদি মোৰ হ'ল হয়। এনেকৈ ভাবি আঁতৰি আহিছিল সেই ঠাইৰ পৰা। বয়সত তাইতকৈ বহু ডাঙৰ আছিল মানুহজন। তেতিয়া এইবোৰ কথা ভবা নাছিল তাই, আৰু বহুত বছৰৰ পিছত মানে তাই তেনেই সৰুতে দেখা ব্যক্তিজন এদিন তাই আগলৈ আহিছিল, আৰু তাই পাহৰি গ'ল সেইজনেই যে এইজন। লাহে লাহে তাইৰ লগত সেই ব্যক্তিজনৰ লগত গঢ়ি উঠিছিল বন্ধুত্ব, আৰু বহুত লিখনি স্কুলীয়া কামত তেখেতে চাই দিছিল। সেই ব্যক্তিজন বেলেগ বিভাগতহে কাম কৰিছিল। এনেকৈ দিনবোৰ পাৰ হৈছিল। এদিন যদি তেওঁক দেখা নাপায় তাই মনটো বেয়া লাগি থাকে। তাই জনা নাছিল যে সেয়াই প্ৰেম। এদিন কোনো নথকাত সেই ব্যক্তিজনে পৰীক প্ৰেমৰ প্ৰস্তাৱ দিছিল, আৰু পৰীয়ে সেই প্ৰেম প্ৰত্যাখ্যান কৰিছিল। কাৰণ পৰীয়ে জানিছিল এই প্ৰেম কেতিয়াও সফলতা নহয়। ধন্যবাদ।